হযরত মুহাম্মদ সাল্লাল্লাহু পয়গম্বৰ হযরত মুহাম্মদৰ জন্ম 570 খ্ৰীষ্টাব্দত মক্কা চহৰত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল আব্দুল্লাহ আৰু মাতৃৰ নাম আমিনা। তেওঁক ৰসুল বা মহাপুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ জন্মৰ আগতে পিতৃৰ মৃত্যু হয়। বাল্যকালতে মাকৰো মৃত্যু হয়। তেখেতক দদায়েক আবু তালিবে তুলি তালি ডাঙৰ দীঘল কৰে। হযরত মুহাম্মদ কণমানি বয়সৰ পৰাই সত্যবাদী আছিল। সেই সময়ত আৰবত কোনো লিখা পঢ়াৰ কোনো সুবিধা নাছিল, সেয়েহে তেওঁ শিক্ষাৰ পৰা বঞ্চিত হৈছিল। হযরত মুহাম্মদে 25 বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ মতে আল্লাহৰ বাহিৰে আন কোনো সৃষ্টিকৰ্তা নাই। মুহাম্মদ হৈছে আল্লাহৰ বাৰ্তাবাহক। প্ৰাণীৰ প্ৰতি দয়া, ভগৱানৰ প্ৰতি অৰ্চনা, ভক্তি, সকলো ধৰ্মৰ প্ৰতি সমান ভাৱ মুহাম্মদ ধৰ্মৰ মূল বিষয় আছিল।